So hey guys, welcome back to my YouTube channel Assam Girls Seven. So guys, আজি এই গধূলি মই ভিডিওটো ষ্টাৰ্ট কৰিছোঁ আৰু ভিডিওটো ষ্টাৰ্ট কৰাৰ মেইন উদ্দেশ্য এটাই যে কালি আমাৰ স্কুল পিকনিক আছে আৰু পিকনিক যাম আমি বৰাপানী মেঘালয়। গতিকে ৰাতিপুৱাটো বহুত সোনকালে হৈ থাকিব, উঠা মেলা বহুত কাম থাকে, ৰেডি হোৱা। চ' ৰাতিপুৱা হয়তো মই এইখিনি কৰিব টাইম নাপাম। চ' এতিয়াই আৰম্ভণিখিনি কৰি থৈ দিলোঁ, ৰাতিপুৱা চিধাই যাম আৰু ক'ত কি হয় গোটেইখিনি দেখুৱাম। ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব। গুড মৰ্নিং গাইজ, এতিয়া আমি পিকনিকত যাব ফুল্লি ৰেডি হৈ গ'লোঁ আৰু এয়া মোৰ গেংটো আহি পাইছে, মোক ৰখি আছে। চ' এতিয়া যাওঁ আমি। মা যা আব্বা নাই baru mari motor baru cokar apa kunci oi sudah lebih nah kayak lobby di dekat mat kata lom deh lu ate kan kuliah lo orang itu chalo এয়া গাইজ আমি আহি পালোঁ এমিটি একাডেমি আমাৰ কলেজ, আৰু ইয়াৰ কলেজৰ পৰা যাম চিধা মেঘালয়। তাত যাই আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ। হে গাইজ, কি খবৰ? আমি এতিয়া পিকনিক যাব ওলাইছোঁ। এয়া মই ৰেডি। নাযাওঁতে চুলি ৰাস্তা करके दिखाए हम पार्टी करेंगे हम सारे पानी कम हमें रुकना जाए जो फील करे वो जाके
আৰু গাইজ ফাইনেলি আমি আহি পালোঁ ইয়াত বৰা পানী আৰু আপোনালোকৰ ইয়াৰ ভিউটো দেখাই আছোঁ ৰ'ব। মাননা কি মারবা লাগে হ্যালো গাইস ওই কিষান নাতে দেবা Hello guys. সেমা দেবা হেল্ল' আন্না আনে কৈছো আন্না আছে অ একলা মানছো वाह কি ছালিয়া লাগাইছে জি ছালিয়া লাগাইছে তো আমি পাহাড়ত যাই আছো এতিয়া গাইস দলং আমি যেতে সব ইউনিট পর ইউনিট থাকবে লাগে সবচেয়ে বেলেগ জায়গা বসে থাকবে লাগে গাইজ আমি এটা বেলেগ জেগাত যাই আছোঁ আমাক মানে তাতে আমি আহিলোঁ তাৰ পৰা কিন্তু আমাৰ তাতে একো নেখালা সেইকাৰণে আমাক তাতে কিবা দেখাব লৈ আহিছি কি দেখা হয় চাওঁ আৰু এই দেখাই থাকিব আছাম গাৰ্ল 07 বঢ়িয়াকৈ দেখাই থাকিব আপোনালোকে চাই থাকিব ওকে এই তাৰ আগত এই দেখাই দিব এটা প্লেচটো বঢ়িয়াকৈ মই বনাইছিলোঁ ভাল বনাইছিলা তুমি এই জেগা আমাৰ ভাল লাগিছে এই গাড়ী বঢ়িয়া গাড়ী গাইজ আমি এতিয়া নাহি পালোঁ তিনিটাই আমি যাই আছোঁ এতিয়া খোজকাঢ়ি গাড়ী এতিয়া আমাক কিবা এটা দেখাব লৈ আহিছি তাকে যাম 50 টকাৰ কুপন তোমালোক কিবা কৈ দিয়া থেংকছি এতিয়া আমি চাব যাম কি বা কৰে আৰু ক'ব নোৱাৰোঁ আমি যাম আৰু খালি আমি যাম
লগ এটাৰ ঘৰ আছে মেঘালয়ৰে প্ৰীতি নাম কি না প্ৰীতি আৰু আছে আছে বে আৰু ছাৰৰ বিয়া কেনে ছাৰ তো গাইজ এতিয়া আমি আহি পালোঁ আৰু এতিয়া বাজিছে ৰাতিৰ 10টা আৰু এতিয়া মই কাকাৰ লগত ঘৰলৈ যাই আছোঁ চ' আজি ভিডিঅ'টো এইখিনি আছিল ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই